Good morning guys. যোৱাটো ভিডিঅ'ত কৈছিলোঁ মই অৰুণাচলত থাকোঁ বুলি আৰু এতিয়া অৰুণাচললৈ গৈ আছোঁ। ৰাতিপুৱা ওলালোঁ 5:45 বজাত ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া মৰ্নিং টাইম পাৰ কৰিছোঁ তিনিকুণীয়া পাৰ কৰিলোঁ। চ' এতিয়া গৈ আছোঁ, কাৰোবাক ল'বলগীয়া আছে লৈ লওঁ। তাৰপিছত আপোনালোকক ক'ৰবাত লগ পাই থাকিম ধুনীয়া ধুনীয়া জেগা চাই কিনে। অ'কে, প্ৰতিটো জেগাত লগ পাব নোৱাৰিম কাৰণ গাড়ী চলাই থাকিম। Let's go. আৰু মোৰ লগত যিজন যাব সেইজন হৈ গ'ল ইউপিৰ। তেওঁ ট্ৰেইনত আহিছে, এতিয়া ট্ৰেইন ষ্টেচনৰ পৰা তেওঁক পিক কৰি লওঁ। ৰাতিপুৱা ডিব্ৰুগড় টাউনত পালোহি। কিবা এটা খাই লওঁ, নাস্তা কৰি লওঁ। হৌৱা দেখিছেনে, সেই পাহাৰখনৰ মাজলৈ আমি গৈ আছোঁ দেই বৰ্তমান। তাৰ ভিতৰৰ এতিয়া দূৰৰ পৰা এনেকুৱা দেখিছে, মই ভিতৰৰ পৰাও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। অ'কে, লেটছ গ'। প্ৰাকৃতিক সৌন্দৰ্যৰ মজা লৈ কিনে আমনি লগা সময়ৰ লগত গৈ আছোঁ আৰু পাহাৰৰ মাজলৈ। আপোনালোককো অকণমান বৰ কৰিছোঁ দেই ৰাইজ। মই কৈছিলোঁনে সদায় আপোনালোকৰ মূল্যৱান সময়ৰ পৰা 2-3 মিনিট নষ্ট কৰিবলৈ মই আপোনালোকক সদায় এটা ভিডিঅ' বনাই দেখাম। চ' আপোনালোকেও অকণমান বৰ হওক দেই, ধেমালি কৰিছোঁ ৰাইজ। এনেকৈ আহি পাছিঘাট পালোহি। লগত অহাজনৰ বোলে কিবা ল'বলগীয়া আছে, সেইকাৰণে এতিয়া বজাৰত সোমাই লওঁগৈ ব'লক। বজাৰত গৈ লগ পাই আছোঁ। ফাইনেলি পাছিঘাট আহি পালোঁ আৰু পাছিঘাটত যি বতাহ মাৰি আছে নহয়, মজা। এনেকৈ ফাইনেলি বজাৰ চজাৰ কৰি যাবলৈ ওলালোঁ। এতিয়া যাওঁ ব'লক, আপোনালোকক লগ পাই আছোঁ পাহাৰৰ মাজত ভয়ংকৰ এটা পৰিস্থিতিৰ মাজত। ব'লক দেখাই আছোঁ। আৰু এনেকৈ গৈ পাহাৰখন দূৰৰ পৰা চাই ফাইনেলি পাহাৰৰ ভিতৰত সোমালোহি আৰু গাইছ। পাহাৰৰ মাজে একা বেকা ৰাস্তাৰে, আৰু এইবিলাক চাওক ইমান ধুনীয়া। জুম খেতি নে কি বুলি কয় পাহাৰৰ ধানৰ খেতিটোক, কমেণ্ট কৰি জনাবচোন। গৈ আছোঁ আৰু এনেকৈ, আৰু এতিয়া গৈ পাম ইংকিয়ং। আৰু এয়াতো আপোনালোকে ধুনীয়া সৌন্দৰ্য দেখিছে, অলপ পাছত আপোনালোকে ভয়ানক দৃশ্য দেখিব। লেটছ গ'। আৰু এয়া চাওক, আগফালে ইমানে বগা হৈ থাকে, মানে কুঁৱলীয়ে ইমানেই বগা কৰি গোটেই ৰাস্তা ঢাকি দিয়ে। মানে ৰাস্তা জেগাই ৰাস্তা একেবাৰে দেখিয়ে নাপাওঁ, শুদ্ধ বগা হৈ থাকে। মানে একদম 4টা ইণ্ডিকেটাৰ, যিটো পাৰ্কিং লাইট জ্বলাব লাগে, হেডলাইট জ্বলাব লাগে, তাৰ পিছত গৈ থাকিব লাগে। মানে নহ'লে একদম আগফালৰ পৰা আহি খুন্দাই মাৰি দিব আৰু ইমান ধুনীয়া। মানে চাওক না, যোনফালে আপুনি চকু দিয়ে সেইফালেই ধুনীয়া, যোনফালে চকু দিয়ে সেইফালেই ধুনীয়া। সোঁৱে বাওঁৱে আগে পিছে যোনফালে আপুনি চাই অকল ধুনীয়া ভিউ। এয়া আগত চাওক, এতিয়া পাহাৰৰ মাজে দুখন পাহাৰ কাটি কিনে ৰাস্তাৰ মাজেৰে বনাইছে। কি ধুনীয়া ভিউ, চাওক। ফাইনেলি ইংকিয়ং আহি পালোহি, আৰু এইটো মোৰ ৰুমৰ গলিটো হয়। আৰু ভিডিঅ' বনাবলৈ এতিয়া মোৰ শক্তি নাই। 350 কিলোমিটাৰ গাড়ী কণ্টিনিউ দিনটো ৰাতিপুৱা 5টা বজাৰ পৰা চলাই আছোঁ। চ' আজিৰ ভিডিঅ'টো ইমানেই। লগ পাই আছোঁ অন্য এটা ভিডিঅ'ৰ মাজত। তেতিয়ালৈ হাঁহি থাকক, হেপী থাকক, বাই বাই।